নমস্কাৰ মই নৱদীপ স্যাৰ পৰীক্ষিত নহলে জোনাক ওকে আমি কি পঢ়ি আছো আমি বিজ্ঞান পঢ়িছো কোন শ্ৰেণীৰ তৃতীয় আমি তৃতীয় শ্ৰেণীৰ বিজ্ঞান পঢ়ি আছো ন আজি এইটো ক্লাছত আমাৰ কিমান নম্বৰ পাৰ্ট এইটো খণ্ড 3 তাৰ মানে থাৰ্ড পাৰ্ট 3 নম্বৰ পাৰ্ট চেপ্টাৰ নাম আমাৰ পৰিৱেশ ন ইফালে ঘূৰি লোৱা এতিয়া আমি লাষ্ট ক্লাছত কি পঢ়িছিলো স্লাইড কৰি চাম দেই লাষ্ট ক্লাছত কি পঢ়িছিলো যোৱা খণ্ডত আমি কি শিকিলো পৰিৱেশ দুভাগত ভাগ কৰিব পাৰি জৈৱিক পৰিৱেশ আৰু অজৈৱিক পৰিৱেশ জৈৱিক পৰিৱেশত কি থাকে জীৱ থাকে আৰু অজৈৱিক পৰিৱেশত কি থাকে জড় থাকে মানে জীৱ নোহোৱা বস্তু থাকে ন এতিয়া আৰু এটা কথা পঢ়িছিলো অজৈৱিক কাৰক নাথাকিলে জৈৱিক পৰিৱেশ নাথাকে তাৰ মানে যিবিলাক অজৈৱিক কাৰক পানী বায়ু মাটি বেলি এইবিলাক যদি নাথাকে তেতিয়াহলে জীৱবিলাকো থাকিবনে নাথাকে হয় নহয় থাকিবই নোৱাৰিব হয় নহয় ওকে তুমি এটা ইংলিছটো পঢ়ি দিয়া ধুনীয়াকৈ of environment biotic and abiotic okay biotic and abiotic so biotic environment কি থাকে plants and animals নাও কোৱা plants and animals আৰু abiotic environment কি থাকে soil and rock আৰু water okay তাৰপিছতে এইটো নেক্সট কোৱা biotic environment is dependent on abiotic factors তাৰমানে কি মিনিংটো biotic environment is dependent on abiotic factor that means যিমান সানলাইট যদি নাথাকে কোনো জীয়াই থাকিব নোৱাৰে ন ৰেইনফল নাথাকিলে so let's go to the next slide আমি আজিটো আৰম্ভ কৰো এইটো কালি পঢ়িছিলো এইটো কলো নহয় মাত্ৰ মই what do you see in a biotic environment কালি সুধিছিলো পিকচাৰ আহি গৈছিল যে লাষ্ট ক্লাছ হয় নহয় জৈৱিক পৰিৱেশ কি থাকে মনত পেলোৱা কি থাকে নামকেইটা কোৱা এইবোৰ থাকে ন ওকে নামকেইটা শুদ্ধ হৈছে নে ওকে এইকেইটা থাকে ক'ত যোৱা ফুলটোৰ কাৰণে বহা বাঘটোৰ কাৰণে ওকে দেখিছে কালি চাইছে নহয় আগৰ ক্লাছত হয় নহয় বহা বহিল আমি নেক্সট আমি যাওঁ কি আছে তাৰ মানে জৈৱিক পৰিৱেশত কি থাকে তুমি ওপৰতে চালে গম পাবা জৈৱিক পৰিৱেশত কি থাকে জীৱ থাকে হয়নে বায়োটিক এনভাইৰনমেন্ট হেভ লিভিং থিংছ জীৱ থাকে এতিয়া জীৱ কেই প্ৰকাৰৰ মানে জীয়াই থকা বস্তুৰ টাইপছ কিমান আছে জানা ধেৰ আছে ন নহয় টাইপ কোৱা type amphibians reptiles land animals okay আৰু mammals আৰু water creatures sea creatures মানে হেগিটা aquatic animals এটা অসমীয়াতে কি বুলি কয় হেগিটা humans ওকে অসমীয়াতে কি বুলি কয় হেবিলাকক কিন্তু গুটেইবিলাক তুমি যাৰ কথা কৈছা গুটেইবিলাক হৈছে এনিমেলস হয় নহয় আৰু বাকি কি আছে এনিমেল নহয় নিচিনা নহয় বেলেগ কিবা কিন্তু যেটো এলাইভ হয় জীয়াই থকা বস্তু হয় জীৱ হয় একেলগে কি বুলি কয় সবকে প্লান্টস তো অসমীয়া শব্দটো কি আছিল আৰু এটা আছিল যে হসৌদি হোৱা উদ্যান মানে গাৰ্ডেন হে বাগিচা কি আছিল পাহৰি থাকিলা চাবা দেই নাই চাও জীৱবোৰক দুভাগত ভগোৱা হৈছে উদ্ভিদ আৰু প্ৰাণী উদ্ভিদ হয় নহয় উদ্ভিদ আৰু প্ৰাণী উদ্ভিদ মানে কি প্লান্টস আৰু প্ৰাণী মানে কি এনিমেলস এইটো হয় নহয় এইটো প্লান্ট হয় নহয় পুৰা বৰষুণ পৰি টিপটিপকে আৰু এইটো কি হৈছেচোন তাত ওলাইছে নাই অকমান ওলাইছে পিছলৈ গুচি যোৱা ছবি ইমান টিকলি এইটো প্ৰাণী হয় নহয় এনেকুৱা যিমান বিলাক আছে এইবিলাক আমি প্ৰাণী বুলি কওঁ এনিমেলস আৰু এইবিলাকক আমি প্লান্টস বুলি কওঁ মনত থাকিবনে এতিয়া কোৱা জীৱবোৰৰ দুটা ভাগ কি কি জীৱবিলাকৰ দুটা ভাগ উদ্ভিদ আৰু প্ৰাণী মনত থাকিবনে তোমালোকৰ যিমান জীয়াই থকা বস্তু আছে জীৱ বুলি আমি কওঁ সিহঁতক আৰু সেই জীৱবিলাকৰ ভাগ কেইটা কি কি জীৱবিলাকৰ ভাগ কি কি দুটা উদ্ভিদ আৰু প্ৰাণী এতিয়া আমি নেক্সটটো চাওঁ কি আছে এইটো কোৱেশ্চন এটা হ'ল তুমি কোৱেশ্চনটো পঢ়াচোন কি আছে ঘৰত দিয়া খাদ্য ক'ত ৰান্ধে ঘৰত খাদ্য ক'ত ৰান্ধে পাকঘৰত ৰান্ধে হয় নহয় তোমালোকৰ ঘৰত খাদ্য ক'ত ৰান্ধে তুমি কোৱা where do we cook food পাকঘৰ ন চাওঁচোন হৈছে নাই তুমি হৈছে নাই
কি কৰিছে কুকিং কৰিছে ৰান্ধি আছে ন এইটো চেফ হৈছে কোনো ৰেষ্টুৰেণ্টত বনাই আছে চাগে হয় নহয় তো আমি কি গম পালো আমি যদি ঘৰত আমাক যদি খাবলৈ কিবা এটা লাগে আমি ৰান্ধিব লাগিব হয় নহয় কুক কৰিব লাগিব কুক কৰিম এইটো আমি কিচেনত কিন্তু গছক যদি খাবলৈ লাগে গছৰ কিচেন আছে যদি কুৱেশ্যনটো মই চাওঁ উদ্ভিদে খাদ্য ক'ত পায় নো ফ্ৰম হোৱেৰ ডু প্লান্টছ গেট ফুড এইটো মই জানো জানা ক'ত পায় পাহৰি থাকিলে কৈছিলে এতিয়া শুদ্ধ হৈছিলে অকণমান ক্ল'ৰফিল কিন্তু এটা বেলেগ কথা মই জেগাটো সুধিছো ক'ত কিচেনটো ক'ত আছে গছৰ নাই গছৰ কিচেন য'ত গছে খানা বনায় বা গছে খানা বনায় এতিয়া আমি যদি ঘৰত ভাত বনাব লগা হয় মানে তুমি যদি ধৰা খানা বনাব লগা কি চাউল লাগিব ভাত বনাবলৈ হয় নহয় আৰু কি লাগিব দাইল লাগিব নিমখ লাগিব হালধি লাগিব ভাজিত কি দিবা আলু বন্ধাকবি পিয়াজ ডিম আলু ডিমো লাগিব নবনাই বনাই ন পটেটো পিয়াজ আৰু হেৰি আন্দা বনাই তাৰপিছতে আৰু চিকেন বেষ্ট হয় ন অ'কে এতিয়া গছেওতো বনাব লাগিব খানাটো খাদ্যটো হয় নহয় গছে কি ইউজ কৰে খাদ্য বনাবলৈ কোৱা এতিয়া কিচেনটো কৰে জানিব লাগিব আৰু কি ক্ল'ৰফিল লয় আৰু গছৰ পিয়াহ লাগিলে মানে ৰুট যদি পানী লয় ন অ'কে আৰু এইটো হৈছে কিচেনটো গছৰ পাতটো হৈছে গছৰ কিচেন এইটো গছৰ কিচেনটো হৈছে এইটো গছৰ পাতটো গছৰ পাততে কিচেন আছে ঢেৰ আছে এটা পাতত সৰু ঢেৰ কিচেন আছে ঢেৰ আছে মানে একদম তুমি কাউণ্টে কৰিব নোৱাৰা তাত অনবৰতে গছে ফুড বনাই থাকে অনবৰতে কিন্তু ৰাতি নবনায় দিনত বনায় ৰাতি কিয় নবনায় ভাবা কিবা এটা নাথাকে কাৰণে ৰাতি বনাব নোৱাৰে আমিতো যদি কিচেনত ভাত বনাব লগা হয় শুনা আমি যদি কিচেনত ভাত বনাব লগা হয় ক'ত বনোৱা তুমি তাকেতো জেগাটো হয় কিচেন কিবা এটা ইউজ কৰিব লাগিব কুকাৰ কিন্তু কুকাৰটো ক'ত থোৱা তুমি গেছৰ পৰা কি পোৱা তুমি গেছ জ্বলালে কি ওলাই জুই মানে কি এনাৰ্জি গৰম পাই তাৰ পৰা হয় নহয় গতিকে যদি এনাৰ্জি পায় তেতিয়াহে তুমি বনাব পাৰিবা ভাতটো এতিয়া এই গছৰ পাতকো এনাৰ্জি লাগে গছৰ পাতে এটা এনাৰ্জিটো ক'ৰ পৰা লয় কাণৰ পৰা গম পালা মই যে ক'লো গছে ৰাতি খানা নবনাই বুলি কিয় নবনাই ৰাতি বেলি নাই তুমি কি কৰি থাকা গতিকে গছক এনাৰ্জি ক'ৰ পৰা গৈছে বেলিৰ পৰা পায় হয় নহয় তো ইয়াতে খানা বনায় এতিয়া আমি ৰ'বা যদি কৰোঁ গম পালো এতিয়া আমি পঢ়াচোন অসমীয়াতে পঢ়া কি লিখা আছে উদ্ভিদে উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰে নিজে বনায় হয় নহয় এইটো ইংলিছ পঢ়ি দিয়া গতিকে গছে নিজৰ খাদ্য নিজে তৈয়াৰ কৰে এতিয়া আমি গম পালো নাই কেনেকৈ কৰে বাৰু তুমি এতিয়া ৰ'বা তুমি নকৰিবা দেই এইটো তুমি মই যে কাহিনীটো কৈ আছিলো অকণ পিছলৈ গুচি যোৱা এতিয়া চাবা দেই এজোপা গছ হয় নহয় গছত কি আছে এইবিলাক পাত আছে পাতবিলাক গছৰ কি হয় কি বুলি কৈছিলো মই অলপ আগত কিচেন কি এনাৰ্জি ক'ৰ পৰা পাই আছে এইফালে চোৱা বেলিৰ পৰা পাই আছে হয় নহয় ছানলাইট আৰু পানী ক'ৰ পৰা লৈ আছে শিপাবিলাকেদি ৰুটছবিলাকেদি পানী ক'ৰ পৰা লৈ আছে মাটিৰ পৰা লৈ আছে হয় নহয় তাৰপিছতে গছৰ পাতলৈ গৈ আছে আকৌ কি কৰি আছে গম পোৱা নোপোৱা এয়াৰৰ পৰা কি লৈ আছে এটমছফিয়াৰৰ পৰা কাৰ্বন ডাই অক্সাইড চোৱা এইটো ভিতৰলৈ কাৰ্চিন দিয়া আছে মানে কাৰ্বন ডাই অক্সাইড গছে পাতে লৈ আছে গতিকে গছৰ পাতে কাৰ্বন ডাই অক্সাইড লৈছে এটা গেছ হয় নহয় তাৰপিছতে ছানলাইট লৈছে তাৰপিছত আৰু কি লৈছে পানী আৰু মিনাৰেলছ লৈছে হয় নহয় গতিকে এই বস্তুখিনি লৈ গছৰ পাতবিলাকত কি বনাইছে ফুড বনাইছে অসমীয়াত কি বনাইছে কি কৈছে ফুডটো কি বুলি কয় অসমীয়াত ফুডটো অসমীয়াত কি বুলি কয় ফুড খাদ্য বনাইছে এনেকে গছে নিজৰ খাদ্য নিজে বনাই লয় এইটো ফটোচিনথেচিছ বুলি কয় অসমীয়াতে কয় সালোক সংশ্লেষণ শব্দটো কি বুলি কয় অসমীয়াতে ফটোচিনথেচিছ লিখা আছে নহয় অসমীয়া শব্দটো হৈছে সালোক যদি মা দেউতাই চাই আছে শব্দটো পটককে লিখি ল'ব হয় নহয় ৰ'বা নকৰিবা তুমি আকৌ আঁতৰি দিয়া এইটো সালোক সংশ্লেষণ ফটোচিনথেচিছ এতিয়া এইটো কথা আমি ডাঙৰ হ'লে আকৌ পঢ়িবলৈ পাম এতিয়া মানে এটা ওলাইছে কাৰণে মই কৈ দিলোঁ
গতিকে ইয়াত কি লয় গছে সানলাইট লয় তাৰপৰা মাটিৰ পৰা কি লয় পানী আৰু এইটো কোনে শুহি লয় সিপাৰে শুহি লয় হয় নহয় আৰু কাৰ্বন ডাই অক্সাইডটো গছে পাতে লৈ লয় কেনেকে যায় ওকে এইফালৰ পৰা এনেকে সিপাৰে পানীখিনি গছৰ পাতলৈ যায় এনেকে ইয়াত যেনিবা গ'ল হয় নহয় আকৌ এই সানলাইটটো আহি ইয়াত পৰে হয় না আকৌ ভিতৰৰ পৰা এইফালৰ পৰা কাৰ্বন ডাই অক্সাইডটো ইয়াত ল'লে পাতৰ ভিতৰতে কি কৰি দিয়ে ফটোচিনথেসিস কৰে ন তুমি নামটো কৈছিলা কি কৈছিলা নামটো ক্লোৰোফিল ন ক্লোৰোফিল অসমীয়া কি কয় জানানে পত্ৰ হৰিত পত্ৰহৰিত আৰু ওলাইছে নাই আপুনি তেনেকে ওলাই দিয়ক এইটো পত্ৰহৰিত বুলি কয় গম পালা হ'ল নে এইটো বুজি পালো গছে নিজে খানা বনায় সব গছে পাৰে নে বনাব ভাবা সব গছে পাৰে নোৱাৰে কোনে ফুলটোতো গছত লাগি থাকে কিন্তু তাতো পাত থাকে ন খানা সদায় পাততে বনে মানে গছত য'ত গ্ৰীণ পাৰ্ট আছে তাতে খানা বনে সব গছ বনায় এইটো কুৱেশ্যনটো সকলো পঢ়া হাত নমাই থোৱা তৈয়াৰ সকলো উদ্ভিদে খাদ্য কৰিব নোৱাৰে কি আছে all the নোৱাৰে কোনে নোৱাৰে ভাবা এনেকুৱা কিবা প্লেন্ট আছে নেকি যি খাদ্য বনাব নোৱাৰে সিহঁতি মানে আছে এনসাৰটো হৈছে আছে সিহঁতি নিজৰ খাদ্য নিজে বনাব নোৱাৰে আৰু সিহঁতি যদি বনাব নোৱাৰে মৰি থকা বস্তুৰ পৰা খাদ্য লয় dead বস্তুৰ পৰা that means they absorb the food from the dead things decayed thing পচি যোৱা মৰি যোৱা বস্তুৰ পৰা খাদ্যটো লয় বুজি পাইছানে এই যে পুৰণা কাঠ পচি যায় পুৰণা নহয় ভেনাছ ফ্লাইটৰ তুমি চিনি পোৱা ক'ত দেখিলা সো ভেনাছ ফ্লাইটৰ পৰা কি নিজৰ খাদ্য বনাব নোৱাৰে নিজে গ্ৰীণ হয়তো হয় নেকি কিয় ডাঙৰলে শিকিবা দেই কিন্তু ভেনাছ ফ্লাইট্ৰেপক মানে হেৰি লাগে সিহঁতক পাতবিলাক গ্ৰীণ যে সিহঁতি নিজৰ খাদ্য নিজে বনাব পাৰে কিন্তু সিহঁতি ইনচেক্ট বিলাক কিয় খায় সিহঁতক নাইট্ৰজেন লাগে কাৰণে খায় গম পাইছা নাইট্ৰজেন লাগে মানে বেলেগ এটা কথাৰ কাৰণে কামৰ কাৰণে সেইকাৰণেহে খায় সিহঁতি বুজি পালা বাট সিহঁতি নিজৰ খাদ্য নিজে বনাব পাৰে কিন্তু মই কি কৈ আছো তুমি হিণ্টটো লোৱা যিবিলাক তোমালোকে ভাবা দেই যিবিলাক পচি যোৱা বস্তু বেয়া বস্তু পুৰণা চব্জি ঘৰত আলু গেলি গৈছে যেনিবা ৰঙালাও বা চব্জি গেলি গৈছে থৈ দিছে তাত সেই বস্তুবিলাক থাকে আৰু তাতে গ্ৰো হয় তাতে ডাঙৰ হয় আৰু সেই তাৰ পৰাই খাদ্য লয় কি হয় ইহঁত ফাৰ্টিলাইজাৰ মানে সাৰহে নহয় ভাবা মই হিন্ট দিওঁ নে চাই থাকা তুমি দেখিয়ে গম পাই যাবা তোমাৰো গম পাই যাবা তাৰমানে এইবিলাক প্লেন্ট নহয় তাৰমানে এইবিলাক প্লেন্টে নিজৰ খাদ্য নিজে বনাব নোৱাৰে সিহঁতি মৰি থকা বস্তুৰ পৰা খাদ্য লয় পচি যোৱা বস্তুৰ পৰা খাদ্য লয় তো সেইকাৰণে সিহঁতক কি বুলি কয় জানা গোটেইবিলাকক একেলগে কয় মৃতজীৱী মৃত মানে মৰি থকা আৰু মৰি থকা বস্তুৰ পৰা যেনে খাদ্য খাই জীয়াই থাকে ৰ'বা সেইকাৰণে সিহঁতক আমি কি বুলি কওঁ মৃতজীৱী অসমীয়াত মৃতজীৱী কয় ইংলিছত কয় চেপ্ৰ'ট্ৰপছ চাবা দেই এতিয়া কি হয় মাছৰুমছ মানে এইবিলাক ভেঁকুৰ কাঠফুলা মাছৰুম গোটেইবিলাক প্লেন্টে হয় জানা তুমি নাজানা ফাংগাছ প্লেন্ট হয় ফাংগাছ বা ভেঁকুৰ বিলাক হৈছে উদ্ভিদ সিহঁতবিলাক সেউজীয়া নহয়ছো আৰু সিহঁতে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে ওকে আমি নেক্সট স্লাইডত যাওঁ দেই এইটো কি ওলাইছে এতিয়া এইটো কোৱা প্ৰাণীয়ে খাদ্য ক'ত পায় from where do animals get food আমি প্ৰাণী ঘাঁহ খায় তুমি ঘাঁহ খোৱা গৰুৱে ঘাঁহ খায় আমি কেনেকে ফুড পাওঁ তেনেহ'লে মাংসৰ পৰা আলু বিলাহী বা তুমি এটা কথা কোৱাচোন আমি যে খাদ্য পাওঁ আমি খাদ্য গছৰ পৰা ডাইৰেক্টলি পাওঁ নে ইনডাইৰেক্টলি পাওঁ ডাইৰেক্টলি মানে হৈছে গছৰ পৰা পোনে ডাইৰেক্ট গছে আমি খাই আছো আৰু ইনডাইৰেক্টলি মানে হৈছে বেলেগ কোনোবাই উদ্ভিদ বা গছ খাইছে আৰু তাৰ পৰা আমি খাদ্য লৈ আছো এটা এক্সাম্পল কৈ আছো তুমি মনে শুনা সেইটো হৈছে আমি যেতিয়া শাক পাচলি খাওঁ শাক পাচলি আলু এই গোটেইবিলাক হৈছে উদ্ভিদৰ পৰা পোনে পোৱা খাদ্য মানে ডাইৰেক্ট সেই গছৰ পৰাই পাই আছো খাদ্য
আৰু যেতিয়া আমি গাখীৰ খাওঁ, মাংস খাওঁ, ডিম খাওঁ, তেতিয়া আমি ইনডাইৰেক্টলি মানে পৰোক্ষভাৱে বেকাকৈ পাইছোঁ। তাৰ মানে অৰ্থটো হৈছে এতিয়া ছাগলীৰ পৰা বা গৰুৰ পৰা আমি গাখীৰ পাওঁ, হয় নহয়? গৰুৱে ঘাঁহ খায়, ঘাঁহ খাই কাৰণে ঘাঁহ খাই গৰুৱে গাখীৰ বনায় আৰু সেই গাখীৰখিনি আমি খাওঁ, হয়নে? আকৌ যিবিলাক মুৰ্গী আছে, মুৰ্গী হাঁহ, ইহঁতো সেই গছ পাত চাত খাই থাকে, হয় নহয়? এইটো পাত খায়, খায় সেই গছৰ পাত, হয় নহয়? সেইবিলাক খাই থাকে, ডিম পাৰে, সেই ডিমটো খাওঁ আমি, মুৰ্গী মাংস খাওঁ। গতিকে আমি প্ৰাণী, মানুহ বা বাকী গোটেই জীৱ জন্তুবিলাকে উদ্ভিদৰ পৰা ডাইৰেক্টলি খাদ্য পায় বা ইনডাইৰেক্টলি খাদ্য পায়। এতিয়া তুমি কোৱাটো হয় নহয় মই চেক কৰোঁ দেই। এইটো কি কি হয়? এইটো হৈছে চিকেন, হয় নহয়? গ্ৰিল চিকেন। চিকেন আমি খাওঁ, কিন্তু চিকেনটো কি বেলেগ এনিমেল, হয় নহয়? মাউথ ৱাটাৰিং, হয় নহয়? নেক্সট আমি চাওঁ, গাখীৰ, হয় নহয়? তাৰপিছতে আমি যদি আকৌ চাওঁ, তুমি কোৱাটো হৈছে গৰুৱে ঘাঁহ খাই আছে। তাৰমানে ঘাঁহবিলাকো তাৰমানে কি হয়? উদ্ভিদে, হয় নহয়? গৰুৱে খাইছে, গাখীৰ বনাই, আমি সেই গাখীৰ আমি খাই পাইছোঁ। তাৰপিছতে আমি চাওঁ চাউল, চাউল ক'ৰ পৰা পাই কোৱা? চাউলটো খেতি কৰি পায়, হয় নহয়? এতিয়া আমি গম পালোঁ যে আমি প্ৰাণীয়ে উদ্ভিদৰ পৰা বা ইনডাইৰেক্টলি ডাইৰেক্টলি গছৰ পৰা মানে উদ্ভিদৰ পৰা আমি খাদ্য পাওঁ, হয় নহয়? গতিকে আমি খাদ্যৰ কাৰণে কাৰ ওপৰত ডিপেণ্ড কৰোঁ? খাদ্যৰ কাৰণে কাৰ ওপৰত ডিপেণ্ড কৰা? তুমি কাৰ ওপৰত নিৰ্ভৰ কৰা? কাৰ ওপৰত? চিকেনটো প্ৰাণী হয় নাই, চিকেনটো আমাক ডিম দিয়ে আৰু মাংসও দিয়ে। ছাগলীও আমাক মাংস দিয়ে আৰু মাছো আমাক মাংস দিয়ে আৰু হাঁহো আমাক মাংস দিয়ে আৰু হাঁহো আমাক ডিমো দিয়ে। খাওঁ। এতিয়া তুমি আমাৰ মানুহৰ কথাই ক'লা, কিন্তু যদি গৰুৰ কথা কোৱা, গৰুৱে কাৰ ওপৰত ডিপেণ্ড কৰে? ঘাঁহ কি হয়? গছ। উদ্ভিদ হয়, হয় নহয়? এতিয়া আকৌ ছাগলীয়ে কাৰ ওপৰত নিৰ্ভৰ কৰে? ঘাঁহ। উদ্ভিদৰ ওপৰত কৰিছে নাই? সেইকাৰণে মই কৈছোঁ আমি ডাইৰেক্টলি বা ইনডাইৰেক্টলি কাৰ ওপৰত নিৰ্ভৰ কৰোঁ? গছৰ ওপৰতে। বুজি পালা? অ'কে, আমি এতিয়া নেক্সটত যাওঁ। গতিকে খাদ্যৰ বাবে প্ৰাণীয়ে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। ক্লিয়াৰ? বুজি পালোঁ? কি লিখিছোঁ পঢ়া, এই ইংলিছটো পঢ়া। এইখন আঁতৰ কৰি পেলাই পঢ়া মুখৰ পৰা এইটো কোৱা। Animals depend on plants for food. চিয়'ৰ? এইটো চাওঁ দেই, কিবা আছে নেকি ইয়াত? একো নাই? কি হয় কেইটা? কি খাই আছে আচোন সিহঁতি? গ্ৰাছী থিং খাই আছে, হয় নহয়? গতিকে আমি গম পালোঁ এনিমেলছ মানে আমি গোটেই প্ৰাণীবিলাকে গছৰ ওপৰতে বা উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰোঁ। মনত থাকিবনে কথাটো? অ'কে, আমি নেক্সট শ্লাইড যাওঁ এতিয়া। কিয় হোৱাইট হৈ গ'ল? গ্ৰীণ হ'ব লাগে, হোৱাইট হৈ গ'ল। এইটো পঢ়াচোন। উদ্ভিদৰ পৰা আমি কি পাওঁ? উদ্ভিদৰ পৰা আমি কি পাওঁ? What do we get from plants? উদ্ভিদৰ পৰা আমি কি পাওঁ? আমি প্লেন্টছৰ পৰা কি পাওঁ? Vitamins. আমি চাম দে, অকল ভিটামিনে পাওঁনে গছৰ পৰা? নিউট্ৰিশ্যন। চাবা কি আছে, পঢ়া এইফালৰ পৰা চোৱা। থিংছ উই গেট ফ্ৰম প্লেন্টছ। ভেজিটেবলছ পাওঁ, এইফালে চোৱা। ভেজিটেবলছ পাওঁ মানে আমি শাক পাচলি, হয় নহয়? আলু, বিলাহী, ফ্ৰুট পাওঁ, মেংগো, এপল, এনেকুৱা ধেৰ যিমান ফল আছে চব কাৰ পৰা পাওঁ? গছৰ পৰাই পাওঁ, হয় নহয়? চেৰিয়েলছ মানে কি? এই আমি খোৱা বস্তুবিলাক, ভাত মানে চাউল, তাৰপিছতে এইবোৰ ঘেঁহু। পালচেছ মানে কোৱাচোন কি? পালচেছ মানে আটা, ৰুটিও যে বনাই সেইটো। পালচেছ মানে কোৱাচোন কি? নহয়, দাইলৰ নিচিনাবিলাক, মাহজাতীয় বস্তুবিলাক। যিমান বুট, মগু, দাইল গোটেইবিলাক পালচেছ বুলি কয়। সেয়া আমি এতিয়া গ্ৰাম মানে চানা মানে এইটো বুট, কিডনী বিনছ মানে ৰাজমা। দেখাত কিডনীৰ নিচিনা, শ্বেপটো কিডনীৰ নিচিনা, খাই বহুত ধুনীয়া লাগে। এইটো মেডিচিনছ এণ্ড বিউটি প্ৰডাক্ট। এইটো কি বাৰু? তুলসী গছৰ পৰা পাওঁনে? তুলসী, হয় নহয়? এল'ভেৰা গছৰ পৰা পাওঁ, হয় নহয়? গেছ পাওঁ আমি গছৰ পৰা। অক্সিজেন আমি লওঁ আৰু কাৰ্বন ডাই অক্সাইড সিহঁতক দি দিওঁ, হয় নহয়? গছে লৈ লয়, হয় নহয়? তাৰপিছত নেক্সট উড। উডবিলাক কি কৰে? গছৰ পৰা পোৱা উডবিলাক, খৰিবিলাকেদি কি কৰে? উড বা কাঠ আৰু নহয়, গছৰ পৰা যদি খৰি পাইছোঁ বা কাঠ পাইছোঁ আমি, জুই জ্বলালোঁ। এইখন চকীখন কিহেৰে বনোৱা? কাঠেৰে বনোৱা, হয় নহয়?
ফাৰ্নিচাৰ বিলাক বনাই হয় নহয় অইল মাষ্টাৰ অইল মানে কি মিঠাতেল মিঠাতেল আৰু সানফ্লাৱাৰ অইল আদাৰ্ছ মানে কি চাহ আৰু কফি মই কি খাই ভাল পাওঁ চাহ আৰু কফি কোনটো খাই ভাল পাওঁ কোৱা কফি নে চাহ which one সবসে মানে বেছি ভাল পাওঁ কফি yes দুইটা গছৰ পৰা পায় ন কফি কোনটো গছৰ পৰা পায় কোকো কোকো আৰু চাহ টি প্লান্ট ন ওকে আৰু কি পায় কটন পায় কটন মানে কি উলৰ নিচিনা কপাহ হয় ন আমি কাপোৰ পাওঁ জুট মানে কি জুট জুট আমি অসমীয়াত ক'লে মৰাপাট বুলি কওঁ বস্তা ৰছী এইটো মৰাপাটৰ পৰা পায় বুজি পালা